নমস্কাৰ বন্ধুসকল, মই অৰ্জুন বৰ্মন। আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আনিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টত ক্লাছ 9ৰ হৈ যোৱা জেনেৰেল মেথমেটিক্স বিষয়ৰ কুৱেশ্যন পেপাৰখন। আৰু এই কুৱেশ্যন পেপাৰখনত 1ৰ পৰা 45 নম্বৰলৈকে থকা যিমানগিলা MCQ আছে গোটেইখিনি আমি আলোচনা কৰিম। তো আপোনালোকে আমাৰ এই ভিডিঅ'খন চাই থাকিব। আৰু যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰলৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক যে প্ৰথম কুৱেশ্যনটো আহিছিল, চুজ দ্য ট্ৰু অৰ কাৰেক্ট এনচাৰ। তো আমাক এটাত সত্য বা শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে, মাল্টিপল চইচ কুৱেশ্যন। ফাৰ্ষ্টত আছিল -3 আৰু 3ৰ মাজৰ অখণ্ড সংখ্যাবোৰ হ'ল, এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব ডি নম্বৰটো। 2 আৰু 4 নং যিটো দিয়া আছে সেইটো আমাৰ কাৰেক্ট এনচাৰ। ইয়াৰ পিছত আমাৰ 2 নং কুৱেশ্যনৰ এনচাৰ হৈছে A1। ইয়াৰ পিছত 3 নম্বৰ 2 সংখ্যাটো হ'ল, এইটো আমাৰ কাৰেক্ট এনচাৰ হৈছে C1 আৰু 3। 4 নং কুৱেশ্যনৰ এনচাৰটো হৈছে B পাই। এণ্ড 5 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈছে C। আৰু 6 নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো হৈছে আমাৰ A। ইয়াৰ পিছত চাই থাকক 7 নং কুৱেশ্যনৰ এনচাৰটো হৈছে B। 8 নং কুৱেশ্যন P ইনটু X ইজুকেল টু X প্লাছ 5 বহুপত্তৰ শূন্য হ'ব, এইটোৰ এনচাৰ হৈছে D। 9 নং কুৱেশ্যনটোৰ এনচাৰটো হৈছে 5। আৰু 10 নং কুৱেশ্যনত দিয়া আছে, যদি x² মাইনাছ k ইজুকেল টু x প্লাছ 2 ইনটু x মাইনাছ 2 হয় তেন্তে k ৰ মান হ'ব, এইটো আমাৰ কাৰেক্ট এনচাৰ হৈছে C, অপশ্যন 3 4। 11 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে আমাৰ অপশ্যন C 1। 12 নং কুৱেশ্যনৰ এনচাৰটো হৈছে আমাৰ অপশ্যন B 1 ইজুকেল টু C, 2 ইজুকেল টু A আৰু 3 ইজুকেল টু B। ইয়াৰ পিছত 13 নং কুৱেশ্যনৰ এনচাৰটো কাৰেক্ট এনচাৰটো হৈছে অপশ্যন C 0 ইনটু 0,0। এণ্ড 14 নং কুৱেশ্যনৰ এনচাৰটো হৈছে B 2,3। এণ্ড 15 নং কুৱেশ্যনৰ এনচাৰটো হৈছে যে কি চৰ্ত সাপেক্ষে A প্লাছ B বিন্দুটো কেৱল x অক্ষত থাকিব, এইটো হৈছে A ইজুকেল টু 0 B ইজুকেল টু 0, অপশ্যন D। 16 কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন A 2। 17 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন B y ইজুকেল টু 0। 18 নং কুৱেশ্যনৰ এনচাৰ হৈছে অপশ্যন B ছেকেণ্ড যিটো চক আছে সেইটো থাকিব। আৰু 19 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন B 4,13। 20 নং কুৱেশ্যনৰ এনচাৰটো হৈছে C, অসীম সংখ্যক সমাধান আছে। 21 নং কুৱেশ্যনৰ এনচাৰটো হৈছে D, উক্তি A অশুদ্ধ কিন্তু যুক্তি R শুদ্ধ। এণ্ড 22 কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন D B। 23 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন C 0,1। 24 কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন C 1 আৰু 3। 25 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন D C ইজুকেল টু 0। 16 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন A 0। 27 নং কুৱেশ্যনৰ এনচাৰটো হৈছে A ৰৈখিক। 28 নং কুৱেশ্যনৰ এনচাৰটো হৈছে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন C x প্লাছ y ইজুকেল টু 7। 29 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন C 3। 30 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন D 4। 31 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন A 45,50 ডিগ্ৰী। 32 নং কুৱেশ্যনৰ এনচাৰটো কাৰেক্ট এনচাৰটো হৈছে অপশ্যন B 45 ডিগ্ৰী, 45 ডিগ্ৰী। 33 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন B 1 সঁচা আৰু 3 মিছা। 34 নং কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন D 60 ডিগ্ৰী। 35 নং কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন A 1 ইজুকেল টু C, 2 ইজুকেল টু A আৰু 3 ইজুকেল টু B। 36 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন D 60 ডিগ্ৰী। 37 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন B 1 ইজুকেল টু C, 2 ইজুকেল টু B, 3 ইজুকেল টু A। 38 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন A এংগেল DEF। 39 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন A 135 ডিগ্ৰী, 45 ডিগ্ৰী, 135 ডিগ্ৰী। ইয়াৰ পিছত 14 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন B বাহু আৰু বাহু অৰ্থাৎ চাইড SSS। 14 নং কুৱেশ্যনৰ এনচাৰটো হৈছে D A অসত্য কিন্তু R সত্য। 42 নং কুৱেশ্যনৰ এনচাৰটো হৈছে D ৰম্বাছ। 43 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন C আয়ত। 44 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন D 60 ডিগ্ৰী। ইয়াৰ পিছত 45 নং কুৱেশ্যনৰ এনচাৰটো হৈছে অপশ্যন C উক্তি A শুদ্ধ কিন্তু যুক্তি R অশুদ্ধ।
তো আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। আপোনালোকে ইমান দিনে আমাক চেনেলটোক ছাপোৰ্ট কৰাৰ বাবে বহুত ধন্যবাদ আৰু এনেকৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক ভিডিঅ'বোৰ পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ এনেকৈ চাই থাকিব, কমেণ্ট কৰিব, ভাল লাইক কৰিব। তো ধন্যবাদ।